নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, আজি ভিডিঅ'টোত মই আপোনালোকক ক'ম এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ বাবে কোনদিনা আপোনালোকৰ পৰীক্ষা লোৱা হ'ব আৰু কি কি কুৱেশ্যন আহিব। তো ভিডিঅ'টোত মই ফুল ইনফৰ্মেশ্যন দি আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন। এইখনত কিছুমান কথা ইম্পৰ্টেণ্ট আছে, এইখিনি মই আপোনালোকক ফাৰ্ষ্টত দেখাব বিচাৰিছোঁ। তো আপোনালোকে দেখিব পাৰিব এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ 1581টা পদ আছে। কি কৈছে, কোৱালিফিকেশ্যন কিমান লাগিব, HS পাছ থাকিব লাগিব, আৰু আপোনালোকৰ প্ৰেফাৰেঞ্চ উইল বি গিভেন টু দ'জ কেণ্ডিডেট হু আৰ পাছড ইন ছায়েন্স ষ্ট্ৰীম এণ্ড হেভিং ৰুৰেল বেকগ্ৰাউণ্ড চাৰ্টিফিকেট। মানে এতিয়াতো চবে ছায়েন্সৰ পৰা পাছ কৰা নাই, কিন্তু ৰুৰেল বেকগ্ৰাউণ্ডৰ চাৰ্টিফিকেটৰ পৰা যদি আপুনি এপ্লাই কৰিছে, যদি আপোনাৰ ৰুৰেল বেকগ্ৰাউণ্ড চাৰ্টিফিকেট দি এপ্লাই কৰিছে, তেতিয়াহ'লে আপোনাৰ চান্সটো বহুত বেছি বাঢ়ি যাব মানে চিলেকশ্যন হোৱাৰ। কাৰণ ইয়াতে লিখা আছে ক্লিয়াৰলি যে প্ৰেফাৰেঞ্চ আপোনালোকে পাব বেছি। তো এইটো এটা প্লাছ পইণ্ট হৈ যাব। আৰু যদি আপুনি ছায়েন্সৰ পৰা আছে তেতিয়াহ'লে আৰু ভাল কথা, আপোনাৰ আৰু বেছি চান্স আছে। তো চেলাৰীটো বহুত ভাল আছিলে। এইখিনিতো হৈ গ'ল। এতিয়া কথাটো হ'ল যে কেনেকুৱা কি কুৱেশ্যন আহিব। ইয়াতে আপোনালোকে দেখিব পাৰিব যোনখিনি চিলেবাছ আছে, কি কি চিলেবাছ আছে ইয়াত লিখা আছে। মই ফাৰ্ষ্টত কৈ দিছোঁ, অকল চালে নহ'ব, আপোনালোকক কি কি আহিব এইখিনি মই কৈ আছোঁ। চাওক, জেনেৰেল ছায়েন্সৰ পৰা আছে 30 মাৰ্কছ, আপোনাৰ মেথছৰ পৰা আছে 30 মাৰ্কছ, আৰু জিকেৰ পৰা আছে 40। তো টোটেল হৈ গ'ল 100 মাৰ্কছৰ কুৱেশ্যন। তো 100 মাৰ্কছৰ মানে জেনেৰেল ছায়েন্সত কি আহিব পাৰে, জেনেৰেল ছায়েন্সটোতো আপোনালোকে গমে পায়। তো ছায়েন্সৰ পৰা যোনখিনি কুৱেশ্যন আহিব, তো ছায়েন্সৰ পৰা আহিব যে আপোনালোকৰ ছায়েন্সৰ ৰিলেটেড কুৱেশ্যন আহিব। কি কি কুৱেশ্যন হ'ব পাৰে, যেনেকৈ ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজিৰ পৰা আপোনালোকৰ কুৱেশ্যন হ'ব পাৰে। তো এতিয়া কথাটো হ'ল যে কি কি কুৱেশ্যন আহিব পাৰে ফিজিক্সৰ পৰা। তো ফিজিক্সৰ পৰা যদি আহে, আপোনালোকৰ ইলেক্ট্ৰিচিটিৰ ওপৰত কুৱেশ্যন আহিব পাৰে। তাৰ বাহিৰত আপোনালোকৰ যদি চায় তেতিয়াহ'লে মেটাৰৰ ওপৰত আহিব পাৰে। এইখিনিৰ ওপৰত আহিব পাৰে ফিজিক্সৰ পৰা। ইলেক্ট্ৰিচিটি চাব পাৰিব আপোনালোকে। যদি আপোনালোকে ভাবে যে কেমেষ্ট্ৰিৰ পৰা কি আহিব, কেমেষ্ট্ৰিৰ পৰা অহাৰ মেক্সিমাম চান্স থাকে এইখিনি কেমিকেলৰ ওপৰত থাকিব পাৰে। তাৰপিছত আপোনালোকৰ কেমেষ্ট্ৰিত অৰ্গানিক কেমেষ্ট্ৰি আৰু ইনঅৰ্গানিক কেমেষ্ট্ৰিৰ পৰা কুৱেশ্যন থাকিব পাৰে, মানে কেমিকেলৰ ওপৰত মেইনলি থাকিব পাৰিব। নেক্সট হ'ল যে আপোনালোকৰ বায়'লজিৰ পৰা কি থাকিব। তো বায়'লজিত আপোনালোকৰ যেনেকৈ মানুহৰ বডিৰ ওপৰত কুৱেশ্যন থাকিব পাৰিব, বা গছ এইখিনিৰ ওপৰত থাকিব পাৰিব কুৱেশ্যন। এইখিনি বহুত চান্স থাকে জেনেৰেল ছায়েন্সত। তো জেনেৰেল ছায়েন্সত 30 মাৰ্কছ আছে। তো তাতে আপোনালোকে এটা ভাল স্ক'ৰ কৰাৰ চান্স আছে, কাৰণ মেথছত বহুতে অলপ টান পায়, কিন্তু জেনেৰেল ছায়েন্সত 30 মাৰ্কছত আপোনালোকে 20 মান পাই যাব আৰামত মিনিমাম। তো নেক্সট যোনটো কুৱেশ্যন আছে, মানে টাইপ আছে, এইটো হৈছে মেথছ। তো মেথছত কি কুৱেশ্যন আহিব, মেথছত আপোনালোকে নিজে অলপ পঢ়িব লাগিব। তো তাৰপিছতো মেথছত মই আপোনালোকে আইডিয়া কিছুমান দি দিছোঁ, যোনখিনি ইউজ কৰিলে আপোনালোকে মিনিমাম 15 পৰা 20 মাৰ্ক পাই যাব। যদি আপুনি একো নাজানে তেতিয়াহ'লে 15-20 মাৰ্ক পাই যাব। তো চাই লওক এইটো কি কৈছোঁ মই। তো মেথছত স্ক'ৰ কৰা চবতকৈ ইম্পৰ্টেণ্ট যোনটো হ'ল, এইটো আপুনি হ'ল নিজে কুৱেশ্যনটো ছল্ভ কৰিব নালাগে। জাষ্ট আপোনালোকে মানে কুৱেশ্যনৰ লগত আনচাৰ কি কি হ'ব পাৰে এইখিনি মিলাব লাগে। যদি এতিয়া কুৱেশ্যন এটা দি দিছে, মই দেখাই দিছোঁ, এটা কুৱেশ্যন হ'ব পাৰে যে 2, 4, 6, 8। তো তাৰপিছত দুটা ডেছ দিছে, ইয়াতে কি হ'ব আনচাৰটো লিখিব লাগে। তো আপোনালোকে চাই লওক। এটা যদি ভাবিছে আপুনি কেনেকুৱা কি ছল্ভ কৰিম, তো এইটো ছল্ভ কৰাৰ তেনেকুৱা মানে একো হেৰি নাই। তো আপোনাৰ জাষ্ট এটা নিজে আইডিয়া লগাব লাগে। তো কি হৈছে, চবকেইটাত +2 হৈ আছে, +2। তো ইয়াতে কি হ'ব, 8ৰ লগত +2 কৰিলে 10 হ'ব, আৰু 10ৰ লগত +2 কৰিলে 12 হ'ব। তো কি কি আনচাৰ হ'ব, 10 আৰু 12। তো এইখিনি এনেকুৱাকৈ আপোনালোকে ছল্ভ কৰিব লাগিব। জাষ্ট আনচাৰৰ যোনটো কনভেনশ্যনেল নিয়ম আছে, এইটো নিয়মেৰে কৰিব নালাগে, আপুনি নিজে ছল্ভ কৰিব লাগিব, নিজে অলপ ভাবিব লাগিব কেনেকুৱাকৈ হ'ব পাৰে ইয়াৰ চলিউশ্যনটো। তেনেকুৱাকৈ আপোনালোকে আনচাৰখিনি স্ক'ৰ কৰিব পাৰিব। নেক্সট যোনটো আছে, এইটো হৈছে জিকেৰ কুৱেশ্যন, জেনেৰেল নলেজৰ ওপৰত 40 মাৰ্কছৰ কুৱেশ্যন আছে। তো 40 মাৰ্কছৰ ওপৰত আপোনালোকে কি কি আহিব পাৰে। তো জিকেৰ মাজত চবতকৈ ইম্পৰ্টেণ্ট যোনকেইটা আছে, এইকেইটা হৈছে অসমৰ ওপৰত বহুতকেইটা কুৱেশ্যন থাকিব পাৰিব। যেনেকৈ অসমৰ চবৰ ফাৰ্ষ্ট মুখ্যমন্ত্ৰীৰ নাম কি আছিলে, বা অসমৰ ভাৰত ৰত্ন পোৱা কোন হয়, বা অসমত ব্ৰহ্মপুত্ৰৰ কেইটামান উপনদী দি দিব, আৰু এটা বেলেগ এটা নদীৰ উপনদী বা বেলেগ এটা নদী দি দিব। ক'ব যে আপোনালোকে ইয়াৰ মাজত ব্ৰহ্মপুত্ৰৰ উপনদী কোনটো নহয়, তো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো তেনেকুৱাকৈ কুৱেশ্যন থাকিব পাৰি জিকেৰ। তো জিকেৰ কুৱেশ্যনত আৰামত আপোনালোকে
30 মাৰ্কছ মান পাই যাব, 25 to 30 পাই যাব ইজিকৈ। অলপ যদি আপোনালোকে প্ৰিপাৰেশ্যন থাকে তেতিয়াহ'লে পাই যাব। তো মেথছত অলপ টান হ'ব। তো মেথছত যদি আপোনালোকক জেনেৰেল ছায়েন্সত যদি 20 পায়, জেনেৰেল মেথছত যদি 15 পায় আৰু জিকেত যদি 30 পায়, তো ইয়াতে আপোনালোকে 65 পাই যাব। তো তাৰপিছতো মই আপোনালোকে এক্সাম অহাৰ আগতে কিছুমান শ্বৰ্টকাট আইডিয়া দি দিম, যাৰ জৰিয়তে আপোনালোকে আৰু কিছুমান কুৱেশ্যন এনে জাষ্ট মানে টোক্কা মাৰা যোনটো কয়, তো টোক্কা মাৰাৰ কেনেকুৱা মাৰিলে আপোনালোকৰ চান্স বেছি হ'ব, তো সেইটো মই আপোনালোকে এটা কুৱেশ্যন পেপাৰ লৈ আপোনালোকক দেখাম, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লৈ। তো এনেকুৱাকৈ টোক্কা মাৰক, চাব আপোনালোকে আনচাৰখিনি কাৰেক্ট হ'ব। তো এইখিনি যদি আপোনালোকে এনেকুৱা আপডেট লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটো এবাৰ চেক কৰি টেলিগ্ৰাম চেনেলটো জইন কৰি ৰাখিব। নেক্সট ভিডিঅ' আমি আকৌ লগ পাম নতুন কিবা আপডেটৰ লগত। তেতিয়ালৈকে ধন্যবাদ। আৰু বন্ধুসকল, পৰীক্ষা লোৱাৰ যোনটো কথা আছে, পৰীক্ষাটো আপোনালোকৰ লোৱা হ'ব জুলাই বা আগষ্টত, কাৰণ লকডাউন উঠি যাব। লকডাউনৰ পিছত 1 লাখ চাকৰিৰ যোনটো কাম আছে এইটো ষ্টাৰ্ট হৈ যাব। তো ষ্টাৰ্ট হোৱাৰ আগতে চবত ফাৰ্ষ্টৰ যোনটো কাম থাকিব, এইটো আগতে যোনখিনি চাকৰি এপ্লাই হৈ গৈছে এইখিনি পৰীক্ষা লোৱা বা এডমিট ৰিলিজ এইখিনি হৈ যাব। তো আপোনালোকে আশা কৰিব পাৰিব জুলাই বা আগষ্টৰ মাজত এক্সামটো হোৱাৰ বহুত বেছি চান্স আছে। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ বন্ধুসকল।